শাকৰ এনেকৈ ভাজি অকণমান বনালে খাবলৈ যে কিমান তৃপ্তিৰ হয় কিমান সোৱাদ হয় সেইটো বুজাব নালাগে নহয়নে তাতে যদি আকৌ ঘৰৰ শাক হয় আৰু বেছি সোৱাদ লগা হয়নে বাৰু এতিয়া মোৰ অফিচৰ ব্ৰেক টাইম হৈছে খাবলৈ লৈছোঁ ভাবিলোঁ ভিডিঅ'টো অকণমান কৰোঁ আৰু ঘৰত যিহেতু খাবলৈ সময় নহয় দৌৰাদৌৰিকৈ অকণমান খালোঁ বাকীবোৰ চব আৰু টোপোলা বান্ধি লৈ গৈছোঁ এয়া লেবৰা ভাজি বনাইছিলোঁ কেপচিকাম চয়াবিন আলু গাজৰ দি পেলাই ধুনীয়াকৈ এখন বনাইছোঁ আৰু দালি বনাইছিলোঁ দালি যিহেতু আনিব নোৱাৰি সেইকাৰণে নাই অনা চব্জি আৰু শাকৰ সেই ভাজিকণ লৈ আহিছোঁ এতিয়া মই খাবলৈ লওঁ ধুনীয়াকৈ খাই বৈ আকৌ কামত ধৰিব লাগিব তাৰপিছত কাম বনখিনি কৰি ঘৰ পাওঁতে হয়তো ৰাতি 7:30-8টা মানো বাজিব পাৰে যিহেতু গাড়ী জাম লাগে আহি পালোহি ঘৰ 8টাই বাজিলে তাৰপিছতে বজাৰ কৰি আনি থৈছিলে ফেঞ্চিৰ পৰা বহুত কিবা কিবি লগতে এই চিঙৰাটো আনিছে মোৰ কাৰণে মই বহুত ভাল পাওঁ এইটো খাই বহুত টেষ্টি হয় গতিকে ভাবিলোঁ ধুনীয়াকৈ ফ্ৰেছ হৈ চিঙৰাটো খাই লওঁ আকৌতো ৰান্ধিব লাগিব ৰাতিলৈ নহয়নে